বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাৰ পৰা ইফালৰ পৰা সিফালে গৈ থকা হৈছে দেই। ৰাতিপুৱা গ'লোঁ একদম গাঁওবুঢ়া ঘৰলৈ। গাঁওবুঢ়া ঘৰৰ পৰা আহি আকৌ স্কুলৰ ফিল্ডত মিটিং আছে বুলি ক'লে, আকৌ তালৈ গ'লোঁ। তাত চহী তহী মাৰি আহিলোঁ। আকৌ ফোন কৰিলে পাণ পাৰি থৈছোঁ বুলি, পাণ পাৰিব দিছিলোঁ, পাণ পাৰি থৈছোঁ বুলি ক'লে। সেই পাণ আনিব গ'লোঁ। পাণ আনি কিনে দোকানত অকণমান বহোঁ বোলো। দোকানত বহিলোঁ আৰু বহোঁতে একদম মানে কৈছোঁ নহয়, এনেকুৱা টোপনি আহিছে। টোপনিত মানে এনেকৈ বহি আছোঁ আৰু বহিব লওঁতে এনেকৈ যাংগে নহয়। আকৌ হুং বুলি লওঁ, আকৌ কেনেবাকৈ হুং বুলি ক'লোঁ, ঐ আণ্টি দোকানলৈ আহকচোন, বৌমা দোকানলৈ আহকচোন, খুৰী দোকানলৈ আহকচোন। মাত্ৰ 5 টকা, এটকীয়া কাষ্টমাৰ দেই। বেছি বস্তু নিবলৈ নাহে দিনত, অকল সেইবোৰে আৰু।